নমস্কাৰ বৰ্তমান ডিউটিৰ পৰা আহিলোঁ আজি ভাবিলোঁ আপোনালোকক আমাৰ ৰুমৰ পৰিৱেশটোকে অকণমান দেখাওঁ আৰু যিহেতু আমাৰ ৰুমটো অকণমান ডাঙৰে বাৰু দেই যিহেতু আৰু এইটো ৰুমটোত এটা প্ৰব্লেম হয় মানে মোৰ কি হয় ৰাতিপুৱা বহুত লৰালৰি হয় যিহেতু 6:10 মই শুই উঠাৰ পিছত মই আপোনাৰ ভাত পানী বনোৱা চব্জি বনোৱা গা ধোৱা কাঁহী বাতি ধোৱা এনেকুৱা কৰিবলৈ বৰ দিগদাৰ হয় টেপটো আছে ইয়াত টেপটো অন কৰাৰ পিছত আকৌ ইয়াত পানী আহিব ইয়াত আৰু যিহেতু চাউল ধুবৰ কাৰণেও আকৌ টেপটো অন কৰিবলৈ যাবগৈ লাগিব আকৌ চাউলটো ধুই আকৌ টেপটো তালৈ বন্ধ কৰিবলৈ যাবগৈ লাগিব এনেকুৱা দিগদাৰ হয় আৰু এই কুকুৰটো যে দেখাইছোঁ আপোনালোকক এই কুকুৰটো সদায় সৰুৰ পৰা তাৰমানে ইয়াতে থাকে আৰু মই ডিউটিৰ পৰা অহাৰ লগে লগে ভাত খাবৰ কাৰণে সি আহি সাজি হৈ থাকেহি আৰু এনেকৈ তাক ভাত পানী দিওঁ ধুনীয়াকৈ আৰু তাৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখিলোঁ এই ৰুমটো মই দেখাইছোঁ এইটো ৰুমত মই শুওঁ আৰু বাকী যিহেতু এটা ডিউটি গ'লগৈ আমি বৰ্তমান দুটাই আছোঁ এইটো ৰুমটো দেখাইছোঁ আৰু এইটো হৈছে আমাৰ প্ৰাৰ্থনা কৰা ঘৰ যিহেতু মই ৰাতিপুৱা গধূলি হ'লে সদায় ধূপ জ্বলাওঁ প্ৰাৰ্থনা কৰোঁ আৰু ভিতৰৰ পৰিৱেশটো অকণমান দেখিলোঁ পাকঘৰ আৰু ডিউটিৰ পৰা যেতিয়া আহি পেলাই পালোঁ ভাত পানী খোৱা নাই ভাবিলোঁ কি বনাই থৈ গৈছে বুলি চাওঁ বুলি ভাবিলোঁ আৰু বেলেগ বিশেষ আজি একো নাই দালি আৰু আলু বিলাহী তেনেকৈ দালি বনাই থৈ গ'ল আৰু এইফালে ভাত দি থৈ গৈছে যিহেতু এটা মানুহৰ কাৰণে আৰু যিহেতু বেছি সৰহকৈ বনালেও আঠানি হয় কুকুৰক দিবগৈ লাগে লাষ্টত আৰু ঠাণ্ডা ভাত থাকি গ'লে খাবলৈও মন নাযায় আৰু এনেকৈয়ে দেখালোঁ আপোনালোকক আৰু বেছি বিশেষ দেখাবলৈ যিহেতু ৰুমটোত একো নাই বৰ্তমান এনেই অকণমান দেখাই দিলোঁ আজি আপোনালোকক আৰু বিশেষ ভাল কণ্টেণ্টো দিবলৈ এইকেইদিন পোৱা নাই যিহেতু ডিউটি চলি আছে বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিলোঁ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ বাই বাই